অসম আৰক্ষীৰ চূড়ান্ত বৰ্বৰতাৰ ঘটনা পোহৰলৈ আহিছে দৰং জিলাত। বুঢ়া আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনি যুৱতীক উলংঘ কৰি ওৰে নিশাই শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য কাণ্ডত সহযোগ কৰিছিল বিনীতা নামৰ এগৰাকী কনিষ্ঠবলে। মহিলা কেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে 9 ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই আনি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে। আসামীক নাপাই আত্মীয়ক উঠাই নিছিল আৰক্ষীয়ে। মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰং জিলাৰ অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। বিষয়টোক গাপ দিয়াৰ চেষ্টা দৰং আৰক্ষী চকীৰ। এই পৰ্যন্ত অচিখ মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে। নিউজ ডেস্ক আসাম ফকাছ। হয়, বুঢ়া থানাৰ আপোনাৰ এইটো এটা আপোনাৰ 6/9/2019 তাৰিখে এটা কিডনেপিং কেছ ৰিপৰ্ট হৈছিলে। এগৰাকী 19 বছৰীয়া ছোৱালী কৰিশ্মা কুমাৰ বুলি, তেখেতৰ ককাইকে আহি কমপ্লেইন দিছিলে। আৰু কমপ্লেইনত এটা উল্লেখ কৰিছিলে যে এজন ৰুফুল আলী বুলি এজন ল'ৰা আছে বৰিগাঁও। ৰুফুল আলীয়ে তেখেতক কিডনেপ কৰি এইটো অজ্ঞাত স্থানত ৰখা বুলি এটা কমপ্লেইন দিছিলে। সেই মৰ্মে শিৱজাৰ থানাত এটা কেছ ৰেজিষ্টাৰ হ'ল। 718/19 এটা কেছ ৰেজিষ্টাৰ হ'ল আণ্ডাৰ 366 IPC। আৰু কেছ ৰেজিষ্টাৰ তদন্ত ক্ৰমত আমি গম পোৱা গ'ল যে ছোৱালীজনীক তেওঁলোকে গুৱাহাটীৰ 6 মাইলৰ আণ্ডাৰত ৰুফুল আলীৰ বায়েক এগৰাকী আছে মিনুৱাৰা বেগমৰ ঘৰত গোপনে ৰখা বুলি গম পোৱা গ'ল। আৰু সেই মৰ্মে আমাৰ লোকেল থানাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়াই গৈ ৰেড কৰিলে ৰাতিপুৱাৰ সময়ত তেখেতৰ ঘৰত। আৰু ল'ৰা ছোৱালীহালটো নাপালে, কিন্তু মিনুৱাৰা বেগম আৰু তেখেতৰ হাজবেণ্ড আৰু তেখেতৰ কেইজনমান মেল মেম্বাৰ থানালৈ সোধপোছৰ কাৰণে লৈ অনা হৈছিলে বুঢ়ালে। আৰু সোধপোছ কৰি থকা সময়তে প্ৰায় 1-2 ঘণ্টাৰ ভিতৰতে এই যিজন একিউজ পাৰ্চন ৰুফুল আলী আৰু যিগৰাকী ভিক্টিম গাৰ্ল দুইজন আহি পেলাই তেওঁলোকৰ ঘৰৰ মানুহ আহি থানাত আহি চমজাই দিলে আহি পেলাই। আৰু সেইমৰ্মে আমাৰ ৰুফুল আলীক এৰেষ্ট কৰা হ'ল। আৰু যিগৰাকী ভিক্টিম আছে তেখেতক আমি এজ পাৰ আমি প্ৰচিডিউৰ ষ্টেটমেণ্ট লোৱা হ'ল কোৰ্টত আৰু ঘৰত চমজাই দিয়া হ'ল। আৰু ইয়াৰ পিছত আপোনাৰ মিনুৱাৰা বেগমক থানাৰ পৰা যাবলৈ দিয়া হ'ল। এতিয়া যোৱা 11 তাৰিখে এটা কমপ্লেইন এটা আমি পালোঁ ফ্ৰম মিনুৱাৰা বেগমৰ পৰা যে তেখেতক যেতিয়া বুঢ়া থানাত আছিলে তেখেতক টৰ্চাৰ কৰা বুলি এটা কমপ্লেইন। ইমিডিয়েটলি আমি এইটো আমাৰ DSP হেডকোৱাৰ্টাৰ আমাৰ মামণি হাজৰিকা তেখেতৰ আমি এনকুৱাৰী চলাই থকা হৈছে। আৰু এনকুৱাৰীত যদি আমি কিবা ইৰেগুলাৰিটিজ পাওঁ, কিবা যদি একিউজ আমাৰ যদি কোনোবা আমাৰ পুলিচৰ মানুহে যদি কিবা এক্সেছ ফ'ৰ্চ ইউজ কৰিছে, এইটো আমি ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ কৰি আমি এই মৰ্মে একশ্যন ল'ম আমি। ফটোতে আমি তদন্ত কৰি থকা হৈছে। এইটো এনকুৱাৰী অফিচাৰে এনকুৱাৰী কৰি আছে। তেখেতৰ লগতো কথা পাতিছে, মিনুৱাৰা বেগমৰ লগত কথা পাতিছে। আৰু আমাৰ যিখিনি তাতে আৰক্ষী বিষয়া আছিলে আৰু আমাৰ যিখিনি নিউট্ৰেল যিখিনি মানুহ তাতে উইটনেছ কোনোবা থাকিব পাৰে গোটেইখিনি তেওঁলোকে চাই আছে। আৰু বিশেষকৈ মেডিকেল ৰিপৰ্ট কাৰণ আমাৰ কোনোবা মানুহ থানালৈ অনাৰ লগে লগে আমাৰ এইটো মেডিকেল কৰা হয়, মেডিকেল এক্সামিনেশ্যন কৰা হয় এৰাৰ সময়তো। গতিকে মেডিকেল ৰিপৰ্টটো চাব। মেডিকেল ৰিপৰ্টত যদি কিবা কি আছে সেই ৰিপৰ্টটো তেওঁলোকে এইটো এনকুৱাৰী কালত এইটো তেওঁলোকে চাব। এইটো হয়, ঘটনাটোতো আপোনাৰ এইটো ধৰিছে 8-9 তাৰিখ মানে ধৰা। আৰু তাৰপিছত এইটো অভিযোগটো আহিছে। আৰু অভিযোগটো তেওঁ এইটো আপোনাৰ 11 তাৰিখে ইয়াতে দিছে, 11 ছেপ্টেম্বৰত দিছে ইয়াতে। তো সেইমৰ্মে এনকুৱাৰী কৰি থকা হৈছে। তো আমি এনকুৱাৰী কালত যদি কোনোবা দোষী পোৱা যায় আমি ব্যৱস্থা ল'ম। সেইখিনি মেডিকেল ৰিপৰ্টটো আমি এইটো গম পোৱা নাই। ফটো কিমান কাটি দিছে। আমাৰ মেডিকেল ৰিপৰ্টটো মই নিজে চোৱা নাই, কিন্তু যিটো আমি গম পাইছোঁ তাতে একো তেনেকৈ ইঞ্জুৰি মাৰ্কছ নাই বুলি কৈছে ডক্টৰে। তাতে এইটো সেইখিনি আমাৰ এনকুৱাৰী অফিচাৰে আমাক ক'ব। এইটো তেনেকৈ হ'ব নালাগে তেনেকুৱা। এইটো
তো অলপ এক্সেগাৰেট হৈছে হয়তো এনেকুৱা হয় মিনুৱাৰা বেগমে দিছে ন মিনুৱাৰা 11 তাৰিখে দিছে হ'ব কওঁ ডিৱাই আহিছে নেকি ডিৱাই চাওঁ নিশ্চয় আমি শুনিবলৈ পাইছোঁ আৰু এই বিষয়ে তেওঁলোকে এই পৰিয়ালটো এজাহাৰ দাখিল কৰা বুলিও আমি শুনিবলৈ পাইছোঁ আৰু এইটোৱে যদি সত্য যদি আৰক্ষীয়ে এনেধৰণৰ অভিযুক্তৰ ওপৰত এনেধৰণে যদি থানাত আনি যদি তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে যদি অত্যাচাৰ কৰিছে আৰু শাৰীৰিকভাৱে যদি এনেকুৱা ধৰণৰ কঠোৰভাৱে যদি তেওঁলোকক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে এইটো একদম নিন্দনীয় কথা আৰু গৰিহণাৰ যোগ্য আৰু এই কথাটো আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাই উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো বিচাৰিছোঁ কোন সঁচা কোন মিছাৰে মানে এক তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছত যদি আৰক্ষীয়ে এনেকুৱা ধৰণৰ যদি কৰ্মকাণ্ড সঁচাকৈ কৰিছে তেতিয়াহ'লে এই আৰক্ষী বিষয়াগৰাকীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে কাৰণ আৰক্ষীৰ ওপৰত আমাৰ সাধাৰণ জনতাৰ বিশ্বাস আছে আৰু আৰক্ষী হ'ল সাধাৰণ জনতাৰ বিপদৰ সাৰথি আৰু আৰক্ষীয়ে যদি এনেকুৱা ধৰণৰ যদি